আজি মই কেক এটা বনাই দেখাম। এতিয়া মই ময়দা চালি লৈছোঁ 1 কাপ এইটো কাপেৰে আৰু এতিয়া ইয়াত চেনি জোখমতে লৈ এইটো কাপতে চালি লম এনেকে আৰু এতিয়া খোৱা সোডা আৰু বেকিং পাউডাৰ লৈ চালি লৈছোঁ আৰু ডিম দুটা লৈছোঁ। এতিয়া এই দুটা ভালদৰে ফেটি লম। ইয়াতে মই 1 চামুচ আৰু অকণমান বেছিকে এইখন চামুচেৰে ভেনিলা এসেন্স দিছোঁ, নহলে ডিম গোন্ধাব যে সেইভাবে। আৰু ইয়াতে এতিয়া ময়দাখিনি অকণকে আমি যে মিক্স কৰি লৈছিলোঁ সেইখিনি দি গলে হ'ল। ৰিফাইন দি দিব জোখমতে, 1/2 কাপ বা 1 কাপ দিব পাৰে। মই 1 কাপতকৈ অকণ কম দিছোঁ। এতিয়া মই এই বাউলটো গ্ৰীজ কৰি ললোঁ অইলেদি ৰিফাইনেদি আৰু এইখিনি এতিয়া ঢালি ললোঁ। ঢালি লৈ ইয়াতে এতিয়া টেপটেপাই দিম এনেকে, এয়াৰ বাবল যাতে ওলাই যায় নাথাকে। আৰু এতিয়া ইয়াতে মই কেইটামান কিচমিচ আছিলে, কিচমিচকে সজাই দিছোঁ এনেকে। আৰু পোৱালি মানুহে এনেকে দিলে ভাল পায়, এই কাৰণে কিচমিচ দিছিলোঁ। আগৰ ভিডিঅ'টো মই চেৰি দি পেলাই জাস্ট বনাইছিলোঁ ফাৰ্ষ্ট কেকটো, সেইটো খাবলৈ খুব টেষ্টি হৈছিলে। আৰু এতিয়া মই এয়া 200 গ্ৰাম বাটাৰ লৈছোঁ। সেইখিনি মই ফেটি যিহেতু ব্লেন্ডাৰ নাই এইটো দিয়ে হেণ্ড ব্লেন্ডাৰটোতে ফেটি আছোঁ। আৰু এতিয়া চাকনিখন দি মই চাকি লৈছোঁ 3 বা 4 চামুচ মান চেনিখিনি চাকি ল'লে গোটাখিনি নাথাকেগে, সেইকাৰণে মই চেনিখিনি চাকি ল'ম, তাৰপিছত আকৌ ফেটিম। কেকটো মই ৰাইচ কুকাৰতে বনাইছিলোঁ, ঠাণ্ডা হ'বলৈ দিলোঁ বহুত সময়ৰ পিছত কাটি পেলাই। এতিয়া মই অকণমান এনেকে লগাই ওপৰতো এইখিনিত লগাই দিছোঁ হোৱাইট কালাৰতে। তাৰপিছত পাইপিং কৰিছিলোঁ। পাইপিং কৰোঁতে মোৰ পাইপিং বেগো নাই, নোজেলো নাই, চ' যেনে তেনে এনেকে বনাইছোঁ আৰু ট্ৰাই কৰিছোঁ বনাবলৈ, যিহেতুকে নোজেল নাই আৰু পাইপিং বেগো নাই। আৰু কেকটো বহুতে সফ্ট হৈছে, একদম বহুত সফ্ট হৈছে। মই কাটি পেলাই নেদেখাওঁ, যিহেতু এইটো মই আইতাৰ কাৰণে বনাইছোঁ, মোৰ মাকৰ কাৰণে। আজি লৈ যাম এই কেকটো, সেইবাবে এইটো বনাই থৈছোঁ। আইতাই কেক খাই খুব ভাল পায় আৰু মিঠা অকণ বেছিকে দিছোঁ, আইতাই মিঠা বহুত ভাল পায়, সেইবাবে আইতাই খাব বুলিয়ে মই মিঠাই দি পেলাই বনাই দিছোঁ। ডেক'ৰেশ্যন এনেই কৰিব পৰা নাইগে, গোটেই চেটেলি ভেটেলি হৈ গৈছেগে। পাইপিং বেগ আৰু নজল নহ'লে বহুতেই অসুবিধা হৈ যায়গে। আৰু বাকী এনেই মই পাইপিং বেগ আৰু নজল আনিলে আকৌ এটা ভালকৈ বনাই দেখাম আপোনালোকক। আজি মই এয়া পটাপটকৈ বনালোঁ, মানে আজিয়ে যাম বুলি ভাবিছোঁ আইতাহঁতৰ ঘৰলৈ। সেইফালে ৰাতিপুৱাই উঠি ভাত পানীও বনাব লাগে, মাইকী মানুহৰতো কাম থাকেই জানেই। সেইবোৰ কৰি মেলি আকৌ কেকো বনাই এতিয়া অলপ পিছত আহৰি হ'লে যামগৈ লৈ পেলাই। এনেকে জাষ্ট কিবা কিবি অলপ মানে এনেই ডেক'ৰেশ্যন কৰিব ট্ৰাই কৰিছোঁ, হোৱা নাইগে, তথাপিও বেয়াও হোৱা নাই, মোৰ মতে ভালেই হৈছে, যিহেতুকে একো যোগাৰ নাইগে সেইবাবে। আৰু দেখাত যিয়ে নহওক খাবলৈ টেষ্টি হ'ব লাগে, মোৰ মতেদি বহুত টেষ্টি হ'ব, কাৰণ কেকটো বিৰাট সফ্ট হৈছে আৰু বহুত ধুনীয়া হ'ব চাগে খাবলৈ। আগৰটো যিটো মই বনাইছিলোঁ, আগৰ ভিডিঅ'টো যদি চোৱা নাই চাই ল'বচোন আপোনালোকে। আগৰ ভিডিঅ'টোতো মই বনাইছিলোঁ, ইমান সফ্ট হৈছিলে। আমাৰ লগৰ এটাও খুজি পেলাই খালে এজনে, মই তেওঁকো দিলোঁ খাবলৈ। আৰু মই কেক ইমান খাই ভাল নাপাওঁ, হ'লেও বনাবলৈ এনে চেষ্টা কৰি আছোঁ। আৰু কেকটো বনাই খুব ভাল লাগে মোৰ, সেইবাবে আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব দেই।